নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ আমাৰ A.D.P. Girls Hostel নম্বৰ 1ৰ হোষ্টেল ফ্ৰেছাৰ্ছৰ কিছু দৃশ্যাংশ দেখুৱাবলৈ। এই ফ্ৰেছাৰ্ছত আমাৰ ছাত্ৰীসকলে নৱাগতাসকলক কিদৰে আদৰিছে আৰু কিদৰে আনন্দ উল্লাসৰ মাজেৰে এই দিনটি পাৰ কৰিছে তাৰে কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু লগতে এই ভিডিঅ'টোৰ জৰিয়তে এই গোটেই মুহূৰ্তখিনিক এটা স্মৃতি হিচাপে ধৰি ৰাখিবলৈ যত্ন কৰিম। এই স্মৃতি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও চিৰযুগমীয়া হৈ ৰ'ব, লগতে মোৰ বাবেও চিৰযুগমীয়া হৈ থাকিব। গতিকে আহকচোন আমি চাওঁ।
ভিডিঅ'টিৰ শেষত আমাৰ ছাত্ৰী নিবাসৰ সকলো ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু সকলোৱে ইমান কষ্ট কৰি এই অনুষ্ঠানটি সুকলমে পৰিচালিত কৰাৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰি আজি এই ভিডিঅ'ৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ। গুড নাইট।